অসমত লাগিলে খাবলে চাউল শেষ হৈ যাব তথাপিও বাকচুৰি আৰু মক্কেলামি শেষ নহয় এক্সাম্পল ভিডিও এটা চাই ল ओ तेरी झलक शर्फी श्रीवल्ली नैना मदक बर्फी तेरी झलक शर्फी उतकेला मुखो भिडिओ के नहीं गल ए काट सेट काट অলৰাইট সো হে গাইস কেনেকুৱা আপোনালোকৰ খবৰ এনেও চাগে ভালে হ'ব আজি আকৌ লগ পাইছো নতুন এটা রোজ ভিডিওত আজি আমাৰ মাজলৈ আহিব পাহৰি গলো বে কাক রোজ কৰি বলো গাইস একেবাৰে ভিডিওটো ন গম পাবই দেখিলে দেই নকয় তেতিয়ালে ভিডিওটো আৰম্ভ কৰিব লাগে বলক সো গাইস মোৰ এই ভিডিওটো অকল ধেমালি কাৰণে বনোৱা হৈছে যাতে কোনেও গাত পাতি নলয় আৰু যদি গাত পাতি লয় তাত মোৰ কবলগীয়া একো নাই ডান্স তো দিছা ভালে লাগিছে খালি হাইখন অকমান উপলে টানিনো সাদেন বেছি ভাল লাগিলে হেতেন নেকি এক সেকেন্ড আজিকালি কেলা জুনে হিলাই হি ভিউজ পায় আৰু জুনে নিহিলাই হি ল্যান্ড পায় खोटा बात बन ना है तो बाप बन এইবু কেলা সব সানা কোম্পানী সানা কো গেলে মজে লইছিলু সুকুৰালি হবলগীয়া ওয়াইফ যোনটো বয়সত কেলা মাকৰ গাখীৰ খাই থাকিব লাগে আৰু হেতু বয়সত ইনষ্টাগ্ৰামত আহি বাকচৰি এতিয়া পুৰা এডে দি থাক সেট ল যেতিয়া আকৌ ৰাতি পঢ়া টাইমত টোপনিয়াবি এনেকে কাটাপ দিব মাৰে খুশি কাপোৰ নধুই থাকোতে ফেৰে নালাগো মই তোৰ ভাৱনাতে ঘৰত পানী শেষ হ'ল নেকি নৈত আহি কাপোৰ ধুইছে আহিছে আৰু তুমি যত কাপোৰ ধুইছা নহয় তাত ছাগে কোনে হাগি কেলা পকৰ ধুই থৈ যায় আকৌ সেইখন কাপোৰকে লবা গাতে ইস বৰ লেটেৰি ছোৱালী দে ভিডিওটো তেনে কাপোৰ ধুই দেখুৱাইছে হয়নে আজিলৈকে ছাগে ঘৰত ধুইয়ে পোৱা নাই মানে তোমাৰ মই এই ষ্টাইলটোতে গম পাইছো মানে এইটো কাপোৰ ধোৱা ষ্টাইলটোতে গম পাইছো তুমি যে ঘৰত কোনোদিনে কাপোৰ ধুই নাই পোৱা भाई साहब कुछ ज्यादा नहीं हो गया না ভিডিওটো বনাইছা ঠিকই আছে না সিম্পল কেওটো নাচিব পাৰি না এটো গানত হে একো ইভু আকো ভাই এভু কি আকো হে এভু ভাই এক্টিং কি হয় আকো হে আকো হাতখন না এভু মানে হাতখন এভু কি মানে ইমান কেলে খুৱাইছা হে সিম্পল কে নাচিলেও ভাল লাগিব না তোমাক সিম্পল কে নাচিবা ইমান অভাৰ এক্টিং দিলেও হ'ব লাইক এটা দিম বুলি ভাবিছিলো আৰু তোমাৰ যিহে অভাৰ এক্টিং ডান্স দেখিলো মোৰ জয়ে উঠিলে হেই নিদিলো আৰু দে বেচা নাপাবা इस सज्जन को क्या तकलीफ है भाई नु अम्मी अंटांटे नी पल्ला नहीं कोई न तुल्लीरा सामी अंटांटे ना पेरिमिटी लेका सक्कन गुंदिरा सामी ने एभु আকৌ এভু কি সাদা মেখেলা তক এভু কি হয় আকৌ এভু ডান্স হে ইমান ধুনিয়া ক সাদা মেখেলা যো পিন্ধিছ ইমান ধুনিয়া লাগিছে আকৌ এভু কি হয় ডান্স ইমানে যদি এভু ডান্স দিবলে মন আছে নহয় কেলা তামিলনাডু গুচি যাবি কেলা সো গাইস একিটা এটা কথা কম মই প্ৰথমতে কৈছিলো ভিডিওটো যে এটো ভিডিও অকল ধেমালি কাৰণে বনোৱা আছে যাতে কোনেও সিৰিয়াসলি নলয় সো গাইস এই মই এটা যাক রোজ কৈছিলো এই নাম হৈছে জুলিয়ান গগৈ ইনষ্টাগ্ৰামত আছে আপোনালোকে চাব ইউটিউব চেনেলো আছে ভাই আপোনালোকে চাব মানে টেলেন্ট থকা ছোৱালী ভাল ডান্স কৰে এনেকুৱা ছোৱালী বিলাকক যা টেলেন্ট আছে মানে ৰিয়েলি যা টেলেন্ট আছে এনেকুৱা বিলাকক আমি সাপোর্ট কৰিব লাগে নেক্সট আমাৰ মাজলে আহিছে এজন অসমৰ বিখ্যাত মক্কেল ৰেপাৰ নিজকে ভাবে হি
টাইগাৰ এই ব্ৰ বলা ৰেপ সং এটা বনাও ময়ো হেতু ভাবি আছো বাট কিহৰ ওপৰত বনাম এই বহুতো কুকুৰ আমাৰ পিছফালে বকি আছে আৰু চুৰ কৰিবলৈ যাবি কেলা পাইছ এতিয়া ভুকিব নহয় কামুৰিবই লাগে কেলা তহঁতক তেতিয়াহ'লে ঠিক আছে বলা Okay, let's go guys. দেখাই দিম ক'ত যাও চুৰ কৰিবলৈ ক'ত যা চুৰ কৰিবলৈ হে যা কেলা যা এইবাৰ কুকুৰে তহঁতক খাটাং কামুৰিব এইবাৰ নাই কুকুৰে কামুৰি তহঁতক নাই কলা ফুল দিব নাই কেলা তহঁতৰ হেৰিকেইটা ইহঁত লিখা মোক কেল ৰেপাৰবোৰে বুজাইছে যে ৰেপ চঙত কেলা লাগিলে একোৱে নাথাকো কিন্তু এইবোৰ থাকিব লাগিব এইবোৰ এনেকুৱা প্ৰাণী বোলে মোক গাইছ সন্দেহ হৈ যায় কেলা হাগুতেও এডে থাকে নেকি আহি গলো টাইগাৰ হুনকালে পলান তোকতো টাইগাৰ লগা নাই তোকতো কেলা ভালুকৰ পুকুৰটো লাগিছে আৰু এডিট যিটো মাৰিছো বুপাই ভিডিঅ' একদম সেউজীয়া ঘাঁহৰ পৰা কেলা ৰঙা ঘাঁহ কৰি দিলি হে আৰু এইটো কি লগত বাঘ চাবি কাহানী বা বাঘটোৱে কেলা তোকে চিকাৰ কৰি দিব So guys, ভিডিঅ'টো যদি ভাল পালে তেতিয়াহ'লে লাইক কমেন্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিয়ক ভিডিঅ'টো আকৌ পুনৰ লগ পাইছো অন্য এটি ৰোষ্ট ভিডিঅ'ত আজিলে বাই